ৰেজিষ্ট্ৰেশ্যন কমাব লাগে, কেছৰ ৰেজিষ্ট্ৰেশ্যন কমাব লাগে। কেছৰ ৰেজিষ্ট্ৰেশ্যন কমাবৰ কাৰণে কি কৰিলে, কেছ যাতে ৰেজিষ্টাৰ নকৰে তাৰ কাৰণে সব এছ পিবিলাকক নিৰ্দেশ দি দিলে। আপোনালোকে দেখিছেনে নাই? আজিকালি আপোনালোকে উকিলক সুধিলে হৈ গ'ল, আজিকালি কেছ কমি গ'ল। কেলে? চৰকাৰে, আপোনালোকৰ নিশ্চয় মনত আছে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে কেছ ৰেজিষ্টাৰ কমকৈ কৰিব, এতিয়াৰ পৰা চাই চিতিহে কৰিব কোনটো কেছ কৰিব। তাৰমানে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কেছ ৰেজিষ্টাৰ নকৰিব, বিজু হাজৰিকাৰ বিৰুদ্ধে কেছ ৰেজিষ্টাৰ নহ'ব, হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ পত্নীৰ বিৰুদ্ধেও কেছ ৰেজিষ্টাৰ নহ'ব। এইবিলাক চাই চিতি চৰকাৰে সিদ্ধান্ত ল'ব। আৰু যিবিলাক মানে চৰকাৰ বিৰোধী মানুহ সেইবিলাকৰ বিৰুদ্ধেহে কেছ ৰেজিষ্টাৰ হ'ব। ফেচবুকত যদি তেওঁ পষ্ট দিয়ে তেতিয়াহ'লেও কেছ ৰেজিষ্টাৰ হ'ব। এনেকুৱা ধৰণৰ এটা আপোনালোকে থিয়ৰী গম পাইছিলে। কিন্তু সেইটোৰ পিছতো এতিয়ালৈকে বৰ নেশ্যনেল ক্ৰাইম ব্যুৰ ৰিপৰ্টত মানে বৰ অসমত হেৰি হোৱা নাই, মানে এইটো মানে কমা নাই এতিয়াও। তো সেইকাৰণে এতিয়া এইবাৰ চৰকাৰে কিন্তু এইবাৰ কৰিলে কি, এইবাৰ যিহেতু ইনফেণ্ট মৰ্টেলিটি ৰেট কমাব লাগে, যিহেতু আপোনাৰ মেটাৰনেল মৰ্টেলিটি প্ৰসূতি মৃত্যুৰ হাৰ কমাব লাগে, এইবাৰ কি কৰিলে বাল্য বিবাহৰ ওপৰত আক্ৰমণ। এক গুলি দুই চিকাৰ, ইনফেণ্ট মৰ্টেলিটি ৰেটো কমাব লাগে, আনফালে মুছলমানৰ ওপৰতো আক্ৰমণ কৰিব পাৰে। এক গুলি দুই চিকাৰ। এইটোকে কি বুলি কয়? কমিউনেল ফেচিজিম, সাম্প্ৰদায়িক ফেচিবাদ। আইন কানুন কাৰো কথা মানিব নালাগে, সাম্প্ৰদায়িক দৃষ্টিকোণেৰে কেৱল আইন ভংগ কৰি সংখ্যালঘু, দুখীয়া মানুহ, সামৰ্থ্যহীন মানুহবিলাকৰ ওপৰত আক্ৰমণ কৰিব লাগে। এইটো হ'ল সাম্প্ৰদায়িক ফেচিবাদ বা ফেচিবাদৰ মূল লক্ষণ। যিহেতু মহম্মদ বিন তুগলক এজন ফেচিষ্ট চৰিত্ৰৰ মানুহ আছিলে, আমাৰ মুখ্যমন্ত্ৰীজনো মহম্মদ বিন তুগলকৰ দ্বিতীয় অৱতাৰ, গতিকে মহম্মদ বিন তুগলকৰ দ্বিতীয় অৱতাৰে ৰাতিটোৰ ভিতৰত বাল্য বিবাহ বন্ধ কৰিব লাগে। কিন্তু অংকটো মাজে মাজে ভুল হৈ গ'ল তেওঁৰ। বাল্য বিবাহৰ যিখন লিষ্ট উলিয়াই দিলে তাত মাজুলীও পৰি গ'ল। বাল্য বিবাহৰ যি লিষ্ট উলিয়াই দিলে, য'ত এজনো হয়তো একেবাৰে কম মুছলমান থকা বা একেবাৰে তেওঁ বিচৰা মুছলমানখিনি নথকা ধেমাজি জিলাটো কিমানজন পৰি গ'ল? ধেমাজি জিলাটো 101টা কেছ পৰি গ'ল। ওদালগুৰিত 335, ওদালগুৰিত বড়ো মানুহ বেছি মানুহ বসবাস কৰে, তাত ওদালগুৰিত 235টা পৰি গুচি গ'ল। 335 এনেকৈ পৰি গুচি গ'ল। গতিকে অলপ বেক ফায়াৰ কৰিলে। বেক ফায়াৰ কৰাৰ লগে লগে তেওঁ আইনখন অলপ বেলেগকৈ বুজি পালে। তেতিয়া তেওঁ সিদ্ধান্ত ল'লে, নহয় চব মানুহক এৰেষ্ট কৰিব নালাগে, বেল দি দিব লাগে। কিন্তু আইনখনত কি লিখা আছে? মই আইনখন আজি ৰাতিপুৱা যেতিয়া আহি পালোহি, ৰাতিপুৱা আইনখন পঢ়িলোঁ। সৰু আইন, 6 পৃষ্ঠাৰ আইন। গতিকে আইনখন পঢ়াৰ মোৰো বিধায়ক হিচাপে মানে অভ্যাস এটা হৈ গৈছে আইন পঢ়িব জনাৰ। আইনখন মই পঢ়িলোঁ, মাত্ৰ 6 পৃষ্ঠাৰ আইনখন। ফটকৈ ইণ্টাৰনেটৰ পৰা উলিয়াই, ফটকৈ প্ৰিণ্ট আউট এটা উলিয়াই আইনখন পঢ়িলোঁ। আইনখনত আছে যে বাল্য বিবাহক অবৈধ বুলি যদি ঘোষণা কৰিব লাগে, ইলিগেল, তেতিয়াহ'লে সেই বাল্য বিবাহৰ বিৰুদ্ধে 2 বছৰৰ ভিতৰত কেছ দিব লাগে। আৰু কোৰ্টে সিদ্ধান্ত ল'ব যে সেই বাল্য বিবাহ আচলতে অবৈধ হয় নে নহয়। এতিয়া কেইবছৰৰ পুৰণি গোচৰত তেওঁ হেৰি কৰিছে, কেইবছৰৰ পুৰণি গোচৰত তেওঁ এতিয়া গ্ৰেপ্তাৰ কৰিছে আপোনালোকে সকলোৱে জানে, সাংবাদিকসকলে, যে 7 বছৰ, 10 বছৰ, 9 বছৰ পুৰণি গোচৰটো তেওঁ গ্ৰেপ্তাৰ কৰিছে। কেতিয়া সেইখনক অবৈধ বিয়া বুলি ক'ব পাৰে? আইনমতেৰে, মই আইনখনৰ কথা কৈ আছোঁ, যিখন আইনমতে চৰকাৰ এখন চলিব লাগে। কিন্তু মহম্মদ বিন তুগলক চলিব নালাগে, হিমন্ত বিশ্ব শৰ্মা চলিব নালাগে আইনমতে। সেইটো এক্সট্ৰাঅৰ্ডিনেৰী তেওঁলোকৰ পাৱাৰ, এইটো তেওঁলোকে চলিব নালাগে। এই আইনখনৰ মতে 2 বছৰৰ ভিতৰত কোনো লোকে কোৰ্টত গৈ প্ৰত্যাহ্বান জনাব লাগে, কেছ দিব লাগে, আৰু কোৰ্টে ক'ব যে এই আইনখন অবৈধ। 2 বছৰৰ পাছত কাকো অবৈধ বিয়া বুলি ক'ব নোৱাৰে। 1 নম্বৰ। 2 বছৰৰ পাছত বিয়াখন বৈধ হৈ যায়, আৰু 2 বছৰৰ পাছত সেই বিয়াখন ৰেগুলাৰাইজ হৈ যায়। এতিয়া 7 বছৰৰ পুৰণি বিয়াখনৰ মানুহজনকো গ্ৰেপ্তাৰ কৰিছে, যাৰ ল'ৰা ছোৱালী গৈ এতিয়া স্কুল পঢ়িলেগৈ। 9 বছৰ পুৰণি বিয়াখনকো তেওঁ গ্ৰেপ্তাৰ কৰিছে, তেওঁৰ মানুহজনকো। তাৰমানে মুখ্যমন্ত্ৰীয়ে আইন হাতত তুলি লৈছে, অসম পুলিচে আইন হাতত তুলি লৈছে। অসমত আইন বুলডোজাৰ কাহিনীৰ নিচিনাই কৈছে, এনকাউণ্টাৰ কাহিনীৰ নিচিনাই কৈছে, উচ্ছেদৰ কাহিনীৰ নিচিনাই কৈছে। এই ক্ষেত্ৰতো, বাল্য বিবাহৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীৰ হাতৰ মুঠিত আইন। এইটো হ'ল ফেচিবাদৰ লক্ষণ,
এইটো সাম্প্ৰদায়িক ফেচিবাদৰ লক্ষণ, এইটো হ'ল আইনৰ শাসন নমনাৰ লক্ষণ। এতিয়া এই আইনখন মই আকৌ পঢ়িলোঁ, যিহেতু মই বিধায়ক, আইন পঢ়িবই লাগে, আইন আমি বদলাব লাগে, আইন বনোৱাটো মোৰ কাম, আইন বদলোৱাটো মোৰ কাম, গতিকে মই পঢ়িবই লাগিব, মই বুজি পাবই লাগিব। মই আইনখন যেতিয়া পঢ়িলোঁ তেতিয়া তাত লিখা আছে, এই আইনখনৰ নামটো মই আকৌ এবাৰ আপোনালোকক গাই দিছোঁ, দ্য প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006। তাত বিয়াৰ এক্টখনৰ কথা কৈ আছোঁ। তাতে ছেকশ্যন 5ত কৈছে যে যদিহে এই আইনৰ মতে এই 2 বছৰৰ ভিতৰত যদি কাৰোবাৰ বিয়া অবৈধ বুলি কাৰোবাক গ্ৰেপ্তাৰ কৰা হয়, তেতিয়াহ'লে সেই সন্তানৰ দায়িত্ব চৰকাৰৰ। অৰ্থাৎ যদি কাৰোবাক গ্ৰেপ্তাৰ কৰে, লগে লগে সেই বাচ্ছাটোকো, তেওঁলোকৰ যিটো সন্তান জন্ম হৈছিলে, সেই সন্তানটোক আকৌ কি কৰিব লাগিব, চৰকাৰে তুলি তালি ডাঙৰ দীঘল কৰাৰ দায়িত্ব ল'ব লাগিব। কি বুলি কৈছে বাক্যটো মই গায়ে দিছোঁ, where there are children born of the child marriage, the district court shall make an appropriate order for the custody of such children. কোৰ্টে সেই বাচ্চাটো, সেই সন্তানটি কাষ্টডিত দি দিব লাগিব, তেওঁলোকৰ মাকৰ হাতত বা তেওঁলোকৰ দেউতাকৰ হাতত নাথাকিব। কিন্তু লগতে এইটোও কৈছে যে সন্তান কিন্তু অবৈধ নহয় দেই, সন্তান বৈধ, আৰু সন্তানে সকলো অধিকাৰ পিছত বৈধভাৱে পাব, বাপেক মাকৰ সম্পত্তিও পাব, চব পাব। এইটো কিন্তু সন্তান অবৈধ নহয়। তাৰপাছত আকৌ এই আইনত কৈছে যে এই আইনত যদি গ্ৰেপ্তাৰ কৰে, তেতিয়াহ'লে ছেকশ্যন 15ত কৈছে যে এই আইনত গ্ৰেপ্তাৰ যদি কৰে, তেতিয়াহ'লে চাইল্ড অফেন্সেছ টু বি কগনাইজেবল এণ্ড নন বেইলেবল। এনেই আপোনালোকে IPCৰ কথাটো জানে নহয় জানো? IPCৰ মতে মানে 2 বছৰৰ এই আইন মতে মানে কোনোবা মানুহ যদি এনেকুৱা ধৰণৰ নাবালিকা বিয়া পাতে, তাৰমানে কি কয়, বাল্য বিবাহ যদি কৰে, তেতিয়াহ'লে তেওঁৰ 2 বছৰৰ জেল হ'ব বা 1 লাখ টকালৈকে ফাইন হ'ব, 1 লাখ টকালৈকে ফাইন হ'ব। 2 বছৰৰ জেল হ'লে মানুহ এজনে বেইল পাই যায় লগে লগে। 2 বছৰতকৈ বেছি জেল হ'লেহে তেতিয়াহ'লেহে বেইল নাপায়। যিটো কেছত মানে 2 বছৰৰ জেল থাকে, তেওঁ বেইল পায়। কিন্তু এই এক্টত লিখিছে যে এই এক্ট মতে যদিও 2 বছৰত মানে 2 বছৰৰ শাস্তি আছে, তথাপি কিন্তু তেওঁলোকে বেইল নাপায়। তেতিয়াহ'লে মাজুলীৰ ল'ৰা মানুহবিলাকে বা অন্য ঠাইবিলাকত কেনেকৈ বেইল পালে? তাৰমানে দেয়াৰ ইজ ছামথিং ৰটেন ইন দি ষ্টেট অফ ডেনমাৰ্ক। ক'ৰবাত কিবা এটা গণ্ডগোল আছিলে। গণ্ডগোলটো কি? তাৰমানে বেআইনীভাৱে এই মানুহবিলাকক গ্ৰেপ্তাৰ কৰা হৈছিল, আইনগতভাৱে গ্ৰেপ্তাৰ কৰা নাই। কাৰণ আইনমতে এই নাবালিকা বা বাল্য বিবাহ কৰিলে, নাবালিকাক বিয়া কৰিলে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিব, আৰু গ্ৰেপ্তাৰ যদি কৰে 2 বছৰৰ ভিতৰত কেছ দিব লাগিব, আৰু যদি গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে তেওঁ বেইল নাপায়। কিন্তু এতিয়া নাবালিকা বিয়া পতা মানুহবিলাকে বেইল পাই আছে। তাৰমানে চৰকাৰে বেআইনীভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰি আছে। এতিয়া যদি মই এই কথাটো কওঁ যে চৰকাৰে বেআইনী কাম কৰিছে, তেতিয়াহ'লে মোক ক'ব যে অখিল গগৈ আচলতে মুছলমানৰ পক্ষ, নহ'লে মোক ক'ব যে নহয় অখিল গগৈ বাল্য বিবাহ বিচাৰে। মোৰতো সন্দেহ আছে যে আপোনালোকৰে কোনোবাই গৈ মই বাল্য বিবাহৰ সমৰ্থন কৰিছোঁ ইনডাইৰেক্টলি বুলি লিখি দিয়ে কেনে। কিন্তু মই সেইকাৰণে 3বাৰ প্ৰথম ষ্টেটমেণ্ট দি লৈছিলোঁ যে মই বাল্য বিবাহৰ ঘোৰ বিৰোধী মানুহ। আমাৰ ৰাইজৰ দল বাল্য বিবাহৰ 100% বিৰোধী মানুহ। কিন্তু বাল্য বিবাহৰ বিৰোধিতা কৰিবলৈ গৈ এখন চৰকাৰে দেশখনত থকা আইনক তেওঁ ভৰিৰে মোহাৰি পেলাব নোৱাৰে। চৰকাৰে যেতিয়া এনেকুৱা অবৈধ কাম কৰে, ৰাইজে অবৈধ কাম কৰাতকৈ সেইটো বেছি ভয়ানক হৈ উঠে। বাল্য বিবাহ যিবিলাক কাৰণত কৰে মানুহবিলাকে, তাতকৈ চৰকাৰে ইণ্টেনশ্যনেলি যেতিয়া এই কাম কৰে, সেইটো বেছি ভয়ানক। এইটো ফেচিষ্ট কাৰবাৰ বুলি কোৱা হয়। গতিকে আৰু ক'বলগীয়া একো নাই। আৰু মই এটাই কথা আপোনালোকক ক'ব খোজোঁ, সংবাদ মাধ্যমৰ প্ৰতি মোৰ এটি বিনম্ৰ আবেদন আছে। আবেদনটি হ'ল যে আপোনালোকে এই বাল্য বিবাহৰ নিউজটো কৰাৰ লগে লগে এই আইনখনৰ ছেকশ্যন 16টো অকণমান প্ৰচাৰ কৰিলে বৰ ভাল হ'ব। অকণমান প্ৰচাৰ কৰিলে কেলৈ ভাল হ'ব জানেনে? ছেকশ্যন 16ত
এই বাল্য বিবাহ বিৰোধী যিখন আইন 2006 আইন, সেই আইনৰ ছেকশ্যন 16ত কৈছে চাইল্ড মেৰেজ প্ৰহিবিশ্যন অফিচাৰ কিছুমান নিয়োগ কৰিব লাগে। চৰকাৰে মানে প্ৰত্যেক জিলাতে এনেকৈ যাতে বাল্য বিবাহ হ'ব নোৱাৰে তাৰ কাৰণে অফিচাৰ দিব লাগে, আৰু অফিচাৰে বাল্য বিবাহ যাতে নহয় তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। তাৰ বিভিন্ন ব্যৱস্থাবিলাকৰ ভিতৰত কি কি আছে জানেনে? টু ক্ৰিয়েট এৱাৰনেছ অফ দ্য ইভিল হুইচ ৰিজাল্টছ ফ্ৰম চাইল্ড মেৰেজ, টু চেনচিটাইজ দ্য কমিউনিটি অন দ্য ইছ্যু অফ চাইল্ড মেৰেজ। ৰাইজক সজাগ কৰিব লাগে, চেনচিটাইজ কৰিব লাগে, ধুনীয়াকৈ তেওঁলোকক বুজাই দিব লাগে। তেওঁলোকক মানে কি চেনচিটাইজ কৰা মানে কি ক'ম, সজাগেই কৰা বুলি ক'ম, সজাগ কৰি দিব লাগিব, সচেতন কৰিব লাগিব। টু ফাৰ্নিছ ছাচ পিৰিয়ডিকেল ৰিটাৰ্ণছ এণ্ড ষ্টেটিষ্টিক্স টু দি গভৰ্ণমেণ্ট মে ডাইৰেক্ট।